মৰমৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ বিজ্ঞানৰ লেচন নম্বৰ 1 আমাৰ চাৰিওফালৰ বস্তুবোৰ এই চেপ্টাৰটোৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। ঠিক আছে, গতিকে আজিৰ ক্লাছটোত অলপমান ডিপলি এটেনশ্যন দিয়া। তোমালোকে কিতাপৰ পেজ নম্বৰ 3 চোৱা প্ৰশ্নাৱলী দিয়া আছে। প্ৰশ্নাৱলীৰ 1 নম্বৰ প্ৰশ্নটো চোৱা কি দিয়া আছে যে তলৰ কোনবোৰ পদাৰ্থ চকী আছে, বায়ু আছে, প্ৰেম আছে, গন্ধ, ঘৃণা, বাদাম, চিন্তা, ঠাণ্ডা পানীয়, সুগন্ধি দ্ৰব্যৰ সুৱাৰ, এইবিলাকৰ ভিতৰত কোনবোৰ পদাৰ্থ হয়। উত্তৰটো এনেকৈ কৰিবা যে পদাৰ্থবোৰ হ'ল চকী, বায়ু, বাদাম, ঠাণ্ডা পানীয়, সুগন্ধি দ্ৰব্যৰ সুবাস। আনহাতে পদাৰ্থবোৰ যিবোৰ পদাৰ্থ নহয় সেইবোৰ হ'ব কি প্ৰেম, ঘৃণা, চিন্তা। কুৱেশ্যন নম্বৰ 2টো চোৱা কি দিয়া আছে যে তলৰ পৰ্যবেক্ষণৰ কাৰণ দৰ্শোৱা। তলত এটা পৰ্যবেক্ষণ দিয়া আছে, পৰ্যবেক্ষণটো পঢ়ি তোমালোকে কাৰণটো লিখিব লাগে। ঠিক আছে, কি দিয়া আছে যে উত্তপ্ত অৱস্থাত থকা বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়, কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে। উত্তৰ এনেকৈ লিখিবা যে কাৰণ উষ্ণতা বৃদ্ধিৰ লগে লগে পদাৰ্থৰ কণিকাবোৰৰ বেগ বাঢ়ে। উষ্ণতা বৃদ্ধিৰ লগে লগে কি হয়, পদাৰ্থৰ কণিকাবোৰৰ বেগ বাঢ়ে, ফলত গতিশক্তিও বৃদ্ধি পায়। আৰু উষ্ণতা বৃদ্ধি হ'লে পদাৰ্থৰ কণিকাৰ গতিশক্তিৰ লগতে বেপনৰ মাত্ৰাও কি হয়, বৃদ্ধি পায়। সেইবাবে গৰম বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়। এই এনচাৰটো তোমালোকে এনেকৈও লিখিব পাৰিবা। এইখিনি লিখিলে হ'ব, কিন্তু অৰ দি দিছোঁ যে এনেকৈ লিখিবা যে আমি জানো যে সকলো পদাৰ্থ ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাৰে গঠিত, আৰু এই কণিকাবোৰ অনবৰতে কি কৰি থাকে, গতি কৰি থাকে। আৰু পদাৰ্থৰ কণিকাবোৰে তাপ পালে গতিশক্তিও কি হয়, বাঢ়ি যায় বা বৃদ্ধি পায়, ফলত ই বহু দূৰলৈকে বিয়পি পৰে, যাৰ বাবে কড়াকৈ ভাজা গৰম বস্তুৰ গোন্ধ বহু দূৰলৈ যায়। আনহাতে ঠাণ্ডা বস্তুৰ কণিকাবোৰে বেছি দূৰ অতিক্ৰম নকৰে বাবে ইয়াৰ গোন্ধ পাবলৈ কি ওচৰলৈ যাব লাগে। ঠিক আছে, একদম সহজকৈ দিছোঁ। আৰু 3 নম্বৰটো চোৱা কি দিয়া আছে, এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে। পদাৰ্থৰ কি ধৰ্মৰ ভিত্তিত এইটো সম্ভৱ। উত্তৰটো এনেকৈ কৰিবা যে পানীৰ কণিকাবোৰৰ আকৰ্ষণ বল আছে যদিও এই আকৰ্ষণ বল কম হোৱাৰ বাবে এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে। ঠিক আছে, আৰু এক কথাত এনেকৈ লিখিব পাৰিবা যে পানীৰ আন্তঃআণৱিক বল কম বাবে কাৰ্যটো সম্ভৱ, এনেকৈও লিখিব পাৰিবা। 4 নম্বৰটো চোৱা কি দিয়া আছে, পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবিলাক কি কি। তোমালোকে এনেকৈ লিখিবা যে বৈশিষ্ট্যবোৰ হ'ল যে পদাৰ্থৰ কণিকাবোৰৰ মাজত কি আছে, ব্যৱধান আছে। ব্যৱধানৰ অৰ্থত কি আছে, খালী আছে। তাৰপিছত এনেকৈ লিখিব পাৰিবা যে পদাৰ্থৰ কণিকাবোৰ অনবৰতে কি গতি কৰি থাকে, অৰ্থাৎ দৌৰি থাকে, চলাচল কৰি থাকে। তাৰপিছত 3 নম্বৰটো এনেকৈ লিখিবা যে পদাৰ্থৰ কণিকাবোৰৰ মাজত কি আছে, আকৰ্ষণ আছে, এট্ৰাকশ্যন আছে, অৰ্থাৎ এনেকৈ লিখিবা। অৰ দি এনেকৈও লিখিব পাৰিবা যে পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবোৰ হ'ল ইহঁতৰ মাজত খালী ঠাই থাকে, মানে সহজ ভাষাত এনেকৈ লিখিব পাৰিবা যে ইহঁতৰ মাজত আকৰ্ষণীয় বল থাকে, ইহঁত সদায় কি গতিশীল হয়। তাৰপিছত তোমালোকে পেজ নম্বৰ নেক্সট পেজত চব প্ৰশ্নাৱলী যিটো দিয়া আছে, তোমালোকৰ পেজ নম্বৰ 6ত যিটো প্ৰশ্নাৱলী দিয়া আছে, 1 নম্বৰ প্ৰশ্নটো চোৱা কি দিয়া আছে যে পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণক কি ঘনত্ব বোলে। ঘনত্ব সমান সমান ভৰ বুলি আয়তন, তলৰ পদাৰ্থবোৰৰ ঘনত্ব ঊৰ্ধ্বক্ৰমত সজোৱা। ঠিক আছে, ঊৰ্ধ্বক্ৰমত সজোৱা এনেকৈ লিখিবা। ঊৰ্ধ্বক্ৰমত সজালে হ'ব যে চিমনিৰ পৰা ওলোৱা ধোঁৱা, তাৰপিছত কি হ'ব, বায়ু হ'ব, তাৰপিছত কপাহ হ'ব, তাৰপিছত কি হ'ব, চক হ'ব, তাৰপিছত কি হ'ব, মৌ হ'ব, তাৰপিছত কি হ'ব, লো হ'ব। ঠিক আছে, এতিয়া কুৱেশ্যন নম্বৰ 2টো চোৱা কি দিয়া আছে, পদাৰ্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবোৰ পাৰ্থক্য দেখুৱাই এখন তালিকা প্ৰস্তুত কৰা বা এখন তালিকা কৰা। উত্তৰ এনেকৈ লিখিবা, তৰল নহয়, তৰল হ'ব, আৰু ইয়াত গেছ। গোটাৰ ঠাইত কি লিখিবা যে নিৰ্দিষ্ট আকৃতি আৰু আয়তন থাকে। হয়, গোটা পদাৰ্থটো নিৰ্দিষ্ট আকৃতি আৰু কি থাকে, আয়তন থাকে। যেতিয়া তোমালোকে যে এতিয়া বৰফ আইচক্ৰীমটো খোৱা, আইচক্ৰীমটো যেতিয়া গোটা থাকে তেওঁ কি নিৰ্দিষ্ট এটা আকৃতি থাকে, কিন্তু যেতিয়া আইচক্ৰীমটো প্ৰথমতে গোটা নহয়, প্ৰথমতে কি জলীয় অৱস্থাত থাকে, তাৰপিছতে ফ্ৰিজত দি থৈহে আইচক্ৰীমটো বনায় ন। তাৰপিছত জলীয় এনেকৈ লিখিবা যে নিৰ্দিষ্ট আয়তন আছে কিন্তু নিৰ্দিষ্ট আকৃতি নাই। ইয়াত নট হস্তিকাৰ এটা হ'ব। ঠিক আছে, তাৰপিছত চোৱা গেছ কি হ'ব যে নিৰ্দিষ্ট আকৃতি আৰু আয়তন নাই। তাৰপিছত কুৱেশ্যন নম্বৰ 2টো চোৱা কি দিয়া আছে, আন্তঃকণিকাৰ আকৰ্ষণ অতি বেছি, আৰু জলীয়ত হ'ব আন্তঃকণিকাৰ আকৰ্ষণ মধ্যমীয়া, এভাৰেজ অৰ্থাৎ। কুৱেশ্যন নম্বৰ তাৰপিছত 2 নম্বৰটো এনেকৈ লিখিবা গেছৰ ক্ষেত্ৰত যে অন্তঃকণিকাৰ আকৰ্ষণ একেবাৰে কম। তাৰপিছত 3 নম্বৰ গোটাৰ ক্ষেত্ৰত 3 নম্বৰ এনেকৈ লিখিবা পইণ্টটো দিয়া যে অন্তঃকণিকাৰ ব্যৱধান অতি কম, আৰু আন্তঃকণিকাৰ
ব্যৱধান কি মাধ্যমীয় ঠিক আছে তাৰপিছত গেছৰ ক্ষেত্ৰত লিখিব যে আন্তঃকণিকাৰ ব্যৱধান অতি বেছি 4 নম্বৰটো এনেকৈ লিখিব যে গোটাৰ ক্ষেত্ৰত যে দৃঢ় সংকোচন নঘটে আর জুলিয়াত লিখিব যে দৃঢ় নহয় সামান্য সংকোচন ঘটে আৰু গেছৰ ক্ষেত্ৰত লিখিবা যে একেবাৰে দৃঢ় নহয় সহজে সংকোচন ঘটাব পাৰি তাৰপিছত 2 নম্বৰ কোৱেশ্চনটো চোৱা কি দিছে তলৰ বিষয়বিলাকৰ ওপৰত মন্তব্য দিয়া যে দৃঢ়তা আছে ঠিক আছে সংকোচনশীলতা আছে এইবিলাকৰ কি দিব লাগে মন্তব্য দিব লাগে তো তোমালোকে যেটো দৃঢ়তা আছে এই দৃঢ়তাটো এনেকৈ লিখিবা যে বাহ্যিক বল প্ৰয়োগ কৰিলে পদাৰ্থই নিজৰ আকৃতি সলনি নকৰা ধৰ্মকে কি বলে দৃঢ়তা বলে ঠিক আছে তাৰপিছত কি আছে সংকোচনশীলতা তোমালোকে এনেকৈ লিখিবা যে চাপ প্ৰয়োগ কৰি পদাৰ্থৰ কণিকাবোৰৰ ব্যৱধান কম কৰিব পৰা ধৰ্মটোক সংকোচনশীলতা বলে তাৰপিছত লিখিবা যে জুলীয় আৰু গেছীয় পদাৰ্থই সংকোচনশীলতা দেখুৱায় ইয়াত জুলীয় হ'ব ঠিক আছে তাৰপিছত এতিয়া তোমালোকে চোৱা কি দিয়া আছে প্ৰবাহিতা কি এনেকৈ লিখিব যে জুলীয় পদাৰ্থবোৰ বৈ যাব পাৰে আকাৰ সলাব পাৰে ইয়াকে কি বলে প্ৰবাহিতা বলে তাৰপিছত আকাৰ এনেকৈ লিখিবা যে স্পষ্ট পৰিসীমাত নিৰ্দিষ্ট আকৃতি আৰু আয়তনকেই আকাৰ বলে তাৰপিছত গতিশক্তি এনেকৈ লিখিবা যে গতিশীল অৱস্থাত কণিকাৰ সৈতে জড়িত শক্তিক গতিশক্তি বলে উষ্ণতা বৃদ্ধিৰ লগে লগে গতিশক্তিও বৃদ্ধি পায় পদাৰ্থৰ কণিকাৰ গতিশক্তিও কি পায় বৃদ্ধি পায় তাৰপিছত ঘনত্ব এনেকৈ লিখিবা যে প্ৰতি একক আয়তন থকা ভৰক পদাৰ্থৰ ঘনত্ব বলে তাৰপিছত 3 নম্বৰটো চোৱা কি দিয়া আছে কাৰণ দৰ্শোৱা এই নম্বৰত আছে যে কোনো এটা বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছ পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে এনসাৰটো এনেকৈ লিখিবা যে ইয়াৰ কাৰণ হ'ল গেছীয় পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ শক্তি কি নিম্নতম হোৱা বাবে পাত্ৰ এটাত গেছ ৰাখিলে সেই গেছ পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে নাইবা এনসাৰটো এনেকৈ লিখিবা যে গেছীয় পদাৰ্থৰ অণুসমূহৰ মাজৰ আকৰ্ষণ বল খুব কম আৰু অণুসমূহে যেনিয়ে তেনিয়ে খুব বেগত ঘূৰি ফুৰে 2 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে ধাৰক পাত্ৰৰ বেৰত গেছে চাপ দিয়ে এনসাৰটো এনেকৈ লিখিবা যে গেছীয় অৱস্থাত কণিকাবোৰে যাদৃচ্ছিকভাৱে তীব্ৰ বেগত ঘূৰি ফুৰিব পাৰে এনেকুৱা চলনৰ বাবে কণিকাবোৰে পৰস্পৰক খুন্দা মাৰে আৰু ধাৰক পাত্ৰৰ বেৰত খুন্দা মাৰে আৰু খুন্দাৰ ফলত ধাৰক পাত্ৰৰ বেৰত চাপৰ সৃষ্টি হয় এই গেছৰ চাপ তাৰপিছত 3 নম্বৰটো এনেকৈ কোৱেশ্চন দিয়া আছে যে কাঠৰ টেবুল এখন কঠিন পদাৰ্থ বুলিব পাৰি এনসাৰ এনেকৈ কৰিবা যে কাঠৰ টেবুল এখনৰ নিৰ্দিষ্ট আকাৰ আৰু আয়তন আছে লগতে টেবুলখন দৃঢ় আৰু সংকোচনো নঘটে নাইবা এনেকৈ লিখিবা যে কাঠৰ কণিকাবোৰ স্থিৰ আৰু কাঠৰ নিৰ্দিষ্ট আয়তন আৰু আকৃতি আছে সেইবাবে কাঠেৰে তৈয়াৰী টেবুল এখনক কঠিন পদাৰ্থ বুলিব পাৰি এনসাৰসমূহ একেবাৰে সহজকৈ দিছোঁ ঠিক আছে তোমালোকৰ সুবিধাৰ কাৰণে কিছুমানত কেইটা প্ৰশ্নত কিন্তু দুটা কৰি দিছোঁ ঠিক আছে এতিয়া 2 নম্বৰটো চোৱা কি দিয়া আছে বায়ুত আমাৰ হাতখন সহজতে ঘূৰাব পাৰোঁ কিন্তু কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰেটে বিশেষজ্ঞৰ প্ৰয়োজন কি লিখিবা আনসাৰটো এনেকৈ লিখিবা যে কাৰণ বায়ু কণিকাৰ মাজত আকৰ্ষণ বল কম লগতে কণিকাবোৰৰ মাজত কি ব্যৱধানো বেছি সেইকাৰণে সহজে হাত ঘূৰাব পাৰোঁ তাৰপিছত লিখিবা আনহাতে কাঠ এডোখৰৰ মাজেৰে হাতখন ঘূৰাবলৈ এজন কেৰেট বিশেষজ্ঞৰ প্ৰয়োজন কাৰণ কাঠৰ কণিকাবোৰৰ মাজত আকৰ্ষণ বেছি আৰু কণিকাবোৰ টানকৈ বান্ধ খাই থাকে নাইবা এনেকৈ লিখিবা এক কথাত যে গেছীয় পদাৰ্থৰ অণুসমূহৰ মাজৰ আকৰ্ষণ বল খুব কম কিন্তু কঠিন পদাৰ্থৰ অণুসমূহৰ মাজত আকৰ্ষণ বল খুব বেছি তাৰপিছত 4 নম্বৰটো চোৱা কি দিয়া আছে যে কঠিন পদাৰ্থৰ তুলনাত জলীয় পদাৰ্থৰ ঘনত্ব বেছি কিন্তু দেখিছেনে বৰফ পানীত উপঙে কিন্তু কিয় বাৰু ঠিক আছে ইন্টাৰেষ্টিং কোৱেশ্চন হয় এনসাৰটো এনেকৈ লিখিবা যে কাৰণ পানীৰ কণিকাবোৰ গোট মাৰি বৰফ সৃষ্টি হয় নে নহয় যদিও বৰফৰ কণিকাবোৰৰ মাজত বহুতো কি থাকে খালী ঠাই থাকে অৰ্থাৎ ব্যৱধান থাকে বহুতো কি থাকে ব্যৱধান থাকি যায় যাৰ ফলত বৰফৰ ঘনত্ব কম আৰু পানীত উপঙে বৰফৰ ঘনত্ব কিন্তু কম পানীৰ ঘনত্ব বেছি ঠিক আছে নাইবা এনেকৈ লিখিবা যে বৰফ পানীত উপঙে কাৰণ বৰফৰ ঘনত্ব জলীয় পানীতকৈ কম কাৰণ পানীৰ তুলনাত বৰফৰ
ভৰতকৈ আয়তনৰ কি পৰিমাণ বেছি হয় ঠিক আছে তাৰপিছত তোমালোকে এতিয়া তোমালোকৰ কিতাপৰ পেজ নম্বৰ 9ত চোৱা প্ৰশ্নাৱলী যেটো আছে যে তলত দিয়া উষ্ণতাবোৰ সেন্টিগ্ৰেড স্কেলত প্ৰকাশ কৰা ঠিক আছে তাৰপিছত এই নম্বৰটো কি দিয়া আছে 300 কে বি নম্বৰ কি দিয়া আছে 573 কে উত্তৰটো এনেকে কৰিবা এই নম্বৰত কি দিয়া আছে যে 300 কে কে অৰ্থাৎ তোমালোকে তো নিশ্চয় জানা কে অৰ্থাৎ কেলভিন ঠিক আছে উষ্ণতা তো 300 মাইনাস 273 কি হ'ব 27 ডিগ্ৰী সেলসিয়াস হ'ব উষ্ণতা আৰু ইয়াত কি দিয়া আছে 573 তাহলে 573 মাইনাস 273 কি হ'ব 300 ডিগ্ৰী সেলসিয়াস হ'ব ঠিক আছে এতিয়া কোশ্চেন নম্বৰ 2 টো চোৱা কি দিয়া আছে তলৰ উষ্ণতাবিলাকত পানীৰ ভৌতিক অৱস্থা কি হ'ব 250 ডিগ্ৰী সেলসিয়াস বি নম্বৰ দিয়া আছে 100 ডিগ্ৰী সেলসিয়াস তো 250 ডিগ্ৰী সেলসিয়াসত কি হ'ব গেছ হ'ব বি নম্বৰটো 100 ডিগ্ৰী সেলসিয়াসত কি হ'ব গেছ হ'ব 3 নম্বৰটো চোৱা কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়ছোৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয় এনসারটো এনেকৈ লিখিবা যে কাৰণ প্ৰয়োগ কৰা তাপ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল অতিক্ৰম কৰি অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ কি কৰা হয় ব্যৱহাৰ কৰা হয় হয় তাৰ পিছত তোমালোকৰ কিতাপৰ নেক্সট প্ৰশ্নাৱলীটো চোৱা কি দিয়া আছে যে ডিজাৰ্ট কালাৰ এটাই শুষ্ক গৰমৰ দিনত ভালকৈ ঠাণ্ডা কৰে কিয় পেজ নম্বৰ 10ত চোৱা প্ৰশ্নাৱলী এনসারটো এনেকৈ কৰিবা যে কাৰণ শুকান গৰম দিনত উষ্ণতাৰ বৃদ্ধি আৰু আৰ্দ্ৰতা কম হোৱাৰ বাবে পানীৰ বাষ্পীভৱন খৰতকীয়া হয় তাৰপিছত 2 নম্বৰ কোশ্চেনত কি দিয়া আছে যে গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয় উত্তৰ এনেকৈ কৰিবা যে কাৰণ মাটিৰ কলহৰ ছিদ্ৰৰ মাজেৰে পানী বাহিৰলৈ ওলাই আহে এই পানীৰ বাষ্পীভৱন হয় বাষ্পীভৱনৰ বাবে ভিতৰৰ পানী কি হৈ পৰে ঠাণ্ডা হৈ পৰে ঠিক আছে এতিয়া কোশ্চেন নম্বৰ 3 টো চোৱা যে হাতৰ তলুৱাত এচিটন পেট্ৰল বা সুগন্ধি আতৰ ঢালি ললে ঠাণ্ডা অনুভৱ হয় কিয় এনসার কেনেকৈ কৰিবা যে কাৰণ এচিটন পেট্ৰল বা সুগন্ধি আতৰৰ অনুবোৰে হাতৰ তলুৱাত আৰু ইয়াৰ চাৰিওফালৰ পৰা তাপ শক্তি সংগ্ৰহ কৰে আৰু বাষ্পীভূত হয় বাষ্পীভৱনৰ বাবে হাতৰ তলুৱাত ঠাণ্ডা অনুভৱ হয় যেতিয়া আমি সেন্ট শৰীৰত লগাও তেতিয়া গম পাবা এনসারসমূহ কিন্তু একেবাৰে সহজকৈ দিয়া আছে অসমীয়াত নিশ্চয় তোমালোকে বুজি পাই আছে ঠিক আছে 4 নম্বৰ কোশ্চেনটো কি আছে যে গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ কিয় উত্তৰ এনেকৈ কৰিবা কাৰণ কাপতকৈ প্লেটৰ পৃষ্ঠকালি কি বেছি ফলত প্লেটত বাষ্পীভৱন খৰতকীয়া হয় আৰু চাহ বা গাখীৰৰ সোনকালে কি ঠাণ্ডা হয় 5 নম্বৰ কোশ্চেনটো চোৱা কি দিয়া আছে যে গ্ৰীষ্মকালত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে কি বগা কপাহী কাপোৰ পিন্ধিব লাগে কাৰণ বগা কপাহী কাপোৰত কি সূৰ্যৰ পোহৰ কম লাগে আৰু কলা কাপোৰত সূৰ্যৰ পোহৰটো কি লাগে বেছিকৈ লাগে তাৰ পিছত এতিয়া তোমালোকে অনুশীলনী চোৱা টেক্সট বুক পেজ তোমালোকৰ 12 যে আছে চোৱা কি দিয়া আছে যে তলৰ উষ্ণতাবিলাক সেন্টিগ্ৰেডত প্ৰকাশ কৰা তো উত্তৰ এনেকৈ কৰিবা 293 কে equal to 293 minus 273 equal to 20 ডিগ্ৰী সেলসিয়াস তাৰপিছত বি নম্বৰটো দোৱা আছে 470 কে অৰ্থাৎ কেলভিন is equal to 470 minus 273 তো মাইনাস কৰিলে কি হ'ব 197 ডিগ্ৰী সেলসিয়াস এতিয়া কোশ্চেন নম্বৰ 2 টো চোৱা কি দিয়া আছে তলৰ উষ্ণতাবিলাক কেলভিনত প্ৰকাশ কৰা ঠিক আছে 25 ডিগ্ৰী সেলসিয়াস ইকুয়াল টু কি হ'ব 23 প্লাস 25 তো কেলভিনত প্ৰকাশ কৰিলে কি হ'ব এটো প্লাস কৰি দিলে হল বি নম্বৰটো ঠিক এনেকৈ একেবাৰে সহজ তাৰপিছত 3 নম্বৰটো চোৱা কাৰণ দৰ্শক কি আছে যে খোলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয় ঠিক আছে তো এনসারটো এনেকৈ হ'ব যে কাৰণ ঊৰ্ধ্বপতন প্ৰক্ৰিয়াৰে নেফথেলিন বল পোনে পোনে গেছীয় অৱস্থালৈ কি হয় ৰূপান্তৰিত হয় নেফথেলিন অৰ্থাৎ আমাৰ যে কাপোৰত যে কপোৰ ব্যৱহাৰ কৰা সেইটোৱে তাৰপিছত বি নম্বৰ আছে দূৰৰ পৰাই আতৰৰ গন্ধ পোৱা যায়
হয়, কাৰণ আঁতৰৰ অণুসমূহে খুব বেগত চাৰিওফালে কি গতি কৰে, হয়নে নহয়? তাৰপিছত 4 নম্বৰ কুৱেশ্যনে কি দিয়া আছে যে কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ উৰ্ধক্ৰমত সজোৱা। তোমালোকে এনচাৰটো এনেকৈ কৰিবা, কি দি আছে, পানী আছে, চেনি আৰু অক্সিজেন, তোমালোকে অক্সিজেন, তাৰপিছত পানী, তাৰপিছত কি হ'ব, চেনি হ'ব। তাৰপিছত তলৰ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি? পানী যেতিয়া 25 ডিগ্ৰী চেলচিয়াছত থাকে তেতিয়া কি হয়, জুলীয়া হয়। 0 ডিগ্ৰী চেলচিয়াছততো গোটা হয়, বৰফ হয় অৰ্থাৎ, আৰু 100 ডিগ্ৰী চেলচিয়াছত কি হয়, গেছী হয়। তাৰপিছত আছে যুক্তি দৰ্শাই ব্যাখ্যা কৰা, সাধাৰণ উষ্ণতাত পানী জুলীয়া। উত্তৰ এনেকৈ কৰিবা, সাধাৰণ উষ্ণতাত পানী জুলীয়া কাৰণ পানীৰ অণুসমূহৰ মাজৰ আকৰ্ষণ বল কম আৰু ইহঁতে এঠাইৰ পৰা আন ঠাইলৈকে বাগৰি যাব পাৰে। একেবাৰে সহজ আছে, অসমীয়াত দিয়া আছে, তোমালোকে নিশ্চয় বুজি পাই আছে। তোমালোকে যেতিয়া এনচাৰসমূহ বহীত তুলি ল'ব ন, তুলি লৈ এবাৰ ৰিডিং কৰিলে মানে মনত থাকি যাব আৰু। তাৰপিছত 2 নম্বৰ চোৱা কি দিয়া আছে যে সাধাৰণ উষ্ণতাত লোৰ আলমাৰী কঠিন। এনচাৰ এনেকৈ লিখিবা যে সাধাৰণ উষ্ণতাত লোৰ আলমাৰীৰ অণুসমূহৰ মাজৰ আকৰ্ষণ বল খুব বেছি আৰু ইহঁতৰ মাজৰ ব্যৱধান খুব কম হোৱাৰ বাবে আলমাৰীটো দৃঢ় হয়, সেইবাবে আলমাৰীটো কি কঠিন। তাৰপিছত কুৱেশ্যন নম্বৰ 7টো চোৱা কি দিয়া আছে 273 কেলভিন উষ্ণতাত থকা বৰফে একেই উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে কিয়? এনচাৰটো এনেকৈ কৰিবা যে 273 কেলভিন উষ্ণতাত থকা বৰফে একেই উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে কাৰণ 273 কেলভিন উষ্ণতাত থকা বৰফৰ তুলনামূলকভাৱে একেই উষ্ণতাৰ পানীতকৈ কি কম শক্তি নিহিত হৈ থাকে। ঠিক আছে। তাৰপিছত এই এনচাৰটো তোমালোকে এনেকৈও লিখিব পাৰিবা যে 273 কেলভিন উষ্ণতাত বৰফৰ কণিকাবোৰৰ তুলনাত পানীৰ কণিকাবোৰত কি নিহিত শক্তিৰ পৰিমাণ অধিক, সেইবাবে একে উষ্ণতাত বৰফ পানীতকৈ বেছি ঠাণ্ডা। এতিয়া তোমালোকে 8 নম্বৰটো চোৱা কি দি আছে কুৱেশ্যনটো, উতলা পানী আৰু পানীৰ তাপৰ কোনটোৱে বেছিকৈ পুৰিব? এনচাৰ এনেকৈ কৰিবা যে পানীৰ ভাৱে বেছিকৈ পুৰিব কাৰণ একে উষ্ণতাত থকা জলীয় ভাপৰ কণিকাবোৰৰ শক্তি পানীৰ কণিকাবোৰৰ শক্তিতকৈ বেছি। জলীয় ভাপৰ কণিকাবোৰৰ অতিৰিক্ত লিনতাপ ধৰি ৰখাৰ বাবে এনে হয়। ঠিক আছে। তাৰপিছত এনেকৈ এক কথাত এনেকৈ লিখিব পাৰিবা যে পানীৰ ভাৱে বেছিকৈ কি পুৰিব। 9 নম্বৰটো চোৱা কি দি আছে কুৱেশ্যন নম্বৰ 9টো যে অৱস্থাৰ পৰিৱৰ্তন দেখুৱাই তলৰ চিত্ৰত ABCD E আৰু Fৰ নাম দিয়া। ঠিক আছে। তো তাপৰ বৃদ্ধি আৰু চাপৰ হ্ৰাস। A হ'ব গলন, B হ'ব বাষ্পীভৱন, C হ'ব কি ঘনীভৱন, আৰু D হ'ব স্ফটিকীকৰণ, আৰু E হ'ব ঊৰ্ধ্বপতন, আৰু Fটো ঊৰ্ধ্বপতন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। নেক্সট ভিডিঅ'ত তোমালোকক মই এডিশ্যনেল কুৱেশ্যন এনচাৰবিলাক দিম। ঠিক আছে। ভিডিঅ'টো দীঘল হয় কাৰণে আজিৰ ভিডিঅ'টো ইয়াতে মই শেষ কৰিব বিচাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰি দিব, আৰু যদি চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো ক্লিক কৰি নটিফিকেশ্যনটো অল কৰি দিবা। ঠিক আছে। আৰু যদি পাৰা এই ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। ঠিক আছে। তো আজিৰ ভিডিঅ'টো ইমানে। ধন্যবাদ।